যিসকল গোটৰ মহিলা আছে তেওঁলোকক চৰকাৰে আকৌ 10,000কৈ টকা দিয়া কথা কৈছে আৰু অৰুণোদয়ৰ যি কিস্তি সেই আগষ্ট মাহৰ পৰা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই কিস্তিৰ ধন পাবলৈ মহিলাসকলে কেইটামান কাম কৰিব লাগিব আৰু চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে কিছু সংখ্যক মহিলাৰ নাম এই অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো অনলাইন আসাম চেনেলটোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় যি ধন আগষ্ট মাহৰ পৰা দিয়া হ'ব সেই ধন কিছু সংখ্যক মহিলাই নাপাব কোৱা হৈছে। কোনসকলে নাপাব আৰু লগতে অৰুণোদয় ধন পোৱাসকলে কোন কেইটা কাম কৰিব লাগিব আৰু লগতে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা দিয়া হ'ব, কোনসকল মহিলাই লাভ কৰিব আজিৰ আমাৰ ভিডিঅ'টোত ইয়াৰ বিষয়ে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোত লাইক এটা কৰিব। আমাৰ এই অনলাইন আসাম চেনেলটিলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈও এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ। প্ৰথমটো খবৰ হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। আপোনালোকে যি 10,000 টকাকৈ পাইছিল সেই ধন যদিহে ভালদৰে কিবা কামত খটুৱাই তেন্তে চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে পৰৱৰ্তী পৰ্যায়ত আপোনালোকক 25,000 টকাকৈ দিয়া হ'ব। এই 25,000 টকাৰ সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ কোনো ধৰণৰ খবৰ জনোৱা হোৱা নাই। এই সন্দৰ্ভত কিবা আপডেট আহিলে আমি আপোনালোকক জনাম, কিন্তু চৰকাৰৰ তৰফৰ পৰা এইটো জনোৱা হৈছে যে যিসকল মহিলাই 10,000কৈ টকা পাইছিল তেওঁলোকক আকৌ 10,000কৈ টকা দিয়া হ'ব আৰু যি পূৰ্বতে আবেদন কৰাৰ পাছত যিসকল চিলেক্ট হোৱাৰ পাছতো এই পইচা পাবলৈ সক্ষম হোৱা নাছিল তেওঁলোকক সেই ধন এতিয়া দিয়া হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। আপোনালোকৰ যদি বেংক একাউণ্ট KYC সম্পন্ন হৈ থকা নাই তেন্তে বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰি KYC সম্পূৰ্ণ কৰি থ'ব। আৰু দ্বিতীয়টো খবৰ হৈছে অৰুণোদয় হিতাধিকাৰীসকলক আগষ্ট মাহৰ পৰা টকাসমূহ দিয়া হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে কিছু সংখ্যকৰ নাম কৰ্তন কৰা হ'ব। তেওঁ কোৱা মতে আকৌ ঘৰে ঘৰে গৈ ছাৰ্ভে কৰা হ'ব যিসকল পূৰ্বতে যোগ্য আছিল কিন্তু এতিয়া অযোগ্য হ'ল, যেনে যোনসকলে এতিয়া চৰকাৰী চাকৰি পালে নাইবা অৰুণোদয় আঁচনিৰ ধন পাবলৈ যি যোগ্যতা থাকিব লাগে সেইখিনি যোগ্যতা এতিয়া নোহোৱা হ'ল, নাইবা আৰু যিসমূহ লোকে বহুবিবাহ কৰাইছে বহুবিবাহ কৰাসকলক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে 3 আগষ্টৰ দিনটোত গাঁও পঞ্চায়তত এখনকৈ সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতে আপোনালোকে উপস্থিত থকা সময়ত অৰুণোদয়ৰ পইচাসমূহ প্ৰদান কৰা হ'ব। শেষত আকৌ এবাৰ সকলোলৈকে এটাই অনুৰোধ থাকিব, আগলৈও এনেকুৱা ধৰণৰ খবৰসমূহ এই চেনেলটোত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।